330 জন ফৰেষ্ট গাৰ্ড আৰু 84 জন ফৰেষ্ট গাৰ্ড 1 এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা প্ৰগ্ৰাম আয়োজন কৰিছে আৰু তাত মই উপস্থিত হৈ যিসকলে আজি CSBৰ দ্বাৰা প্ৰথম চাকৰি পাবলৈ সক্ষম হৈছে তেখেতসকলক অভিনন্দন জনাইছোঁ। আৰু এইখিনি এপইণ্টমেণ্ট হোৱাৰ পিছত আমাৰ ফৰেষ্ট গাৰ্ডৰ বহুত নাটনি হৈ আছিলে, বিশেষকৈ মানাছত। মানাস এৰিয়াটো বহুত ডাঙৰ, কিন্তু যিমান লাগে ইমান ফৰেষ্ট গাৰ্ড নাই। আৰু নতুনকৈ ৰায়মানা আৰু চিকনা জহেলাও দুটা নেশ্যনেল পাৰ্ক হোৱাৰ পিছত আমাৰ মেন পাৱাৰৰ আৰু দৰকাৰ হৈছে। গতিকে আজি যিখিনি এপইণ্টমেণ্ট পাইছে এইসকলে ট্ৰেইনিং কৰি আহি ডিউটি দিয়ালৈকে আমাৰ যথেষ্ট মেন পাৱাৰ ছাপৰ্টটো আমাৰ হৈ যাব। আৰু বাকী যিখিনি আমাক দৰকাৰ আছে সেইখিনি আমি অসম চৰকাৰক ইতিমধ্যে জনাইছোঁ যে তাত কিছুমান পোষ্ট আৰু বাঢ়াব লাগে, কিছুমান এৰিয়াত মানে আমাৰ কি আছে অফিচ বঢ়াব লাগে, ৰেঞ্জ অফিচ, এইবিলাক চব দিয়া আছে। গতিকে বড়োলেণ্ডত আমাৰ চৰকাৰ অহাৰ পিছত দুটাকৈ প্ৰায় 800 স্কুৱেৰ কিলোমিটাৰ ৰায়মানা আৰু চিকনা জহেলাও নেশ্যনেল পাৰ্ক দুটা আমি নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ ভিতৰত 800 স্কুৱেৰ কিলোমিটাৰৰ নতুন ফৰেষ্ট এৰিয়া আমি পাবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ত এইটো পৰ্যটকৰ কাৰণে আৰু লগতে আমাৰ অঞ্চলত বায়'ডাইভাৰ্চিটি, জলবায়ু যিটো উষ্ণতা এইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে সেই ফৰেষ্টে যথেষ্ট অৰিহণা দিব। আমি সেইটো আশা ৰাখি এই কামখিনি কৰিছোঁ। এনি টাইম ৰেডি হৈ আছে। অলপমান নিউজৰ এটা বিষয় আছিলে, এই নিউজৰ বিষয়টো মানে অলপ চাব লগা হৈছে আৰু অলৰেডি আমি হাইকোৰ্টৰ লগত কনচাল্ট কৰি পেলাই চবৰ লগতো কনচাল্ট কৰি এতিয়া নিউজৰ ভেৰিফিকেশ্যনৰ কামবিলাক আৰম্ভ হ'ব। একেলগতে 6 মান্থৰ বাকীবিলাকৰো এপইণ্টমেণ্ট একেলগে হ'ব।